হাই ফ্ৰেণ্ডছ, মই নয়নাই পুনৰবাৰ স্বাগতম জনাইছোঁ লাইফ ইজ বিউটিফুল আণ্টি ব্লগলৈ। মোৰ থাম্বনেইলটো চাই চাগে আপোনালোকে গম পাইছে মই কিহৰ ৰেচিপি লৈ আনিছোঁ। মই আজি ফুচকা ৰেচিপি লৈ আনিছোঁ, বিশেষকৈ ছোৱালীসকলৰ কাৰণে। ছোৱালীসকলে চাগে ফুচকা খাই ভালেই পায়। আৰু আপোনালোকে মোৰ চেনেলটো যদি নতুন হয় আপোনালোকৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, লাইক আৰু কমেণ্ট কৰিব নাপাহৰিব, আৰু ওচৰত থকা বেল আইকনটো দবাই দিব যাতে মোৰ নতুন নতুন ভিডিঅ' আপোনালোকে পাই থাকে। আৰু এতিয়া ভিডিঅ'টো আমি আৰম্ভ কৰোঁ আহক। এটা ডাঙৰ বাটি এটা লৈ লৈছোঁ আৰু 3 চামুচ মই ময়দা লৈছোঁ, 1 গিলাচ ঠাণ্ডা পানী লৈছোঁ আৰু 1 কাপ মই চুজি লৈছোঁ। চুজিটো একদম মিহিটো লৈছোঁ আৰু সোৱাদ অনুসৰি এচামুচ নিমখ লৈছোঁ। এতিয়া মই 1 কাপ চুজি লৈছোঁ, বাটিটোত দি দিছোঁ আৰু 3 চামুচ মই ময়দা লৈছোঁ। আৰু সোৱাদ অনুসৰি নিমখ অলপমান লৈ লৈছোঁ আৰু গোটেইখিনি ভালদৰে মিক্স কৰি লৈছোঁ। এতিয়া মই অলপ পানী দি কেনে গোটেইখিনি মই মুঠি ল'ম, আৰু আপোনালোকেও অলপ অলপকৈ দি মুঠিব, নহ'লে লাডুটো টান হৈ যাব পাৰে। মই গোটেইখিনি ভালদৰে মুঠি লৈছোঁ এতিয়া অলপ পানী দি। আৰু আপোনালোকৰ যদি চুজিটো লাগি যোৱা নাই ময়দাখিনিৰ লগত, আপোনালোকে আৰু অলপ ময়দা দি কেনে মুঠি ল'ব পাৰে। আপোনালোকে 8-10 মিনিটমান এনেকৈ মুঠি থাকিব, নহ'লে লাডুটো টান হৈ যায়, বেলিবলৈ বহুত কষ্ট হয়। সেইকাৰণে আপোনালোকে অলপ ভালদৰে মুঠি ল'ব। আপোনালোকে মুঠোতে অলপ কোমলকৈ মুঠি ল'ব, নহ'লে টান কৰিলে মানে বেলোতে অলপ কষ্ট হয়। আপোনালোকে বেছি কোমলো নকৰিব, মিডিয়াম চাইজত কৰি ল'ব। আৰু মই 10 মিনিটৰ কাৰণে লাডুটো এনেকৈ থৈ দিছোঁ ঢাকি কেনে। আলু মই 5টা বইল কৰি লৈছিলোঁ, আৰু এতিয়া মই এইখিনি গোটেইখিনি পিটিকি ল'ম। মই সোৱাদ অনুসৰি অলপমান নিমখ দি লৈছোঁ। তাৰপিছত মই এতিয়া গোটেইখিনি পিটিকি ল'ম। কোনে কোনে ফুচকা খাই মোক কমেণ্ট কৰি জনাবচোন, মইতো পাগল হৈ যাওঁ ফুচকাৰ নাম ল'লেই মানে। মোৰ আলুখিনি পিটিকা হৈ গ'ল, আৰু এতিয়া মই ইয়াতে দিম এটা পিঁয়াজ সৰু সৰুকৈ কাটি লৈছোঁ মই, আৰু মই ইয়াতে দিম পিচি থোৱা জলকীয়া 1 চামুচ দিছোঁ মই। আপোনালোকে যদি বেছি জলকীয়া খায় বেছিকৈ দিব পাৰে, মই অলপমান বেছি জ্বলা নাখাওঁ সেইকাৰণে মই অলপমান দিছোঁ। আৰু মই ইয়াতে দিছোঁ সৰু চামুচেৰে মই লাল মিৰ্চ পাউডাৰ দি দিছোঁ, আৰু ইয়াতে মই গৰম মছলা অলপমান মিক্স কৰি দিছোঁ লাল মিৰ্চ পাউডাৰখিনিৰ লগতে। আপোনালোকে গৰম মছলা দিব পাৰে আৰু ধনিয়াও দিব পাৰে লগতে মিলাই। আৰু এতিয়া মই গোটেইখিনি ভালদৰে মিক্স কৰি লৈছোঁ। তেতেলী পানী লোৱা নাই, পানী পুৰি মছলাটো লৈ লৈছোঁ। পানী পুৰি মছলাটো দি দিছোঁ আৰু 1 গিলাচ মই পানী দিছোঁ, আৰু ইয়াতে সোৱাদ অনুসৰি অলপমান মই নিমখ দি লৈছোঁ। তাৰপিছত ভালদৰে মই মিক্স কৰি ল'ম। 1 মিনিট পিছত মই লাডুটো চুই চালোঁ, অলপ টান হৈ আছে, সেইকাৰণে মই 2 চামুচ তেল দি লৈছোঁ আৰু ভালদৰে মই মুঠি ল'ম। এতিয়া মই ভালদৰে মুঠি লৈছোঁ। মই এনেকৈ সৰু সৰুকৈ লাডু বনাই লৈছোঁ। আপোনালোকে ডাঙৰ লাডু বনাই কেনেও বেলি লৈ সৰু সৰুকৈ কাটি ল'ব পাৰে। মই ৰুটি বেলাৰ নিচিনাকৈ বেলি ল'লোঁ, আৰু আপোনালোকে একদম ডাঠ নকৰিব, বেলোতে পাতল কৰি ল'ব একদম, নহ'লে তেলত দিওঁতে নুফুলিব আৰু লুচিৰ নিচিনা হৈ থাকিব। এতিয়া মই গোটেইখিনি জল্দি বেলি লওঁ, তাৰপিছত মই আপোনালোকক দেখুৱাই আছোঁ। মই কেৰাহীখন গৰম হ'ব দিলোঁ অলপ সময়, তাৰপিছত মই ইয়াতে ৰিফাইন তেল অলপমান বেছিকৈ দি দিছোঁ যাতে ফুলিবৰ কাৰণে। এইখিনি গৰম হ'লেই মানে মই ইয়াতে দি দিব পাৰিম বেলি থোৱা সেইখিনি। গৰম হোৱাৰ কাৰণে মই এখন দি দিছোঁ, আৰু বহুত ভালকৈ ফুলিছে মোৰ, বহুত ধুনীয়াকৈ ফুলিছে। আৰু অলপ সময় মই ইয়াতে থৈ দিছোঁ যাতে ফুচকাৰ কালাৰটো যেনেকুৱা হয় সেনেকুৱা অলপমান কালাৰ হৈ লওক। তাৰপিছত মই ইয়াতে নমাই দিম। গোটেইখিনি মই এটা এটাকৈ পুৰি গৈ আছোঁ,
আৰু আপোনালোকে এটা এটাকৈ পুৰি যাব। ফুচকাখিনি একদম মচমচীয়া হৈছে চাওক, খাই বহুত ভাল লাগিব। আপোনালোকে ইয়াতে দৈও দিব পাৰে আৰু চচো দি ল'ব পাৰে। ফুচকাটো খাই বহুত ভাল লাগিল। আপোনালোকেও এনেকৈ বনাব। আৰু মোৰ ভিডিঅ'টো যদি চাই ভাল লাগিলে লাইক আৰু কমেণ্ট কৰিব নাপাহৰিব। আজিৰ ভিডিঅ'টো ইমানতে, থেংক ইউ।